হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোক আটাইকে মোৰ পাকঘৰ চেনেলটোলৈ। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ পাকঘৰত মই কিহৰ ৰেচিপি বনালোঁ আৰু কেনেকৈ বনালোঁ তাকে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আজি মই প্ৰটিনেৰে ভৰপূৰ এখনি চব্জিৰ ৰেচিপি বনালোঁ। চয়াবিন, আলু, মটৰৰ এখনি চব্জি। এয়া আলু, মই গোটেইখিনি সামগ্ৰী ৰেডি কৰি ল'লোঁ। আলুটো যিহেতুকে নতুন, তাৰ কাৰণে মই বাকলি গুচোৱা নাই। পিঁয়াজ, আদা, নহৰু, জিৰা আৰু জালুক মই এনেকৈ খুন্দাত খুন্দি লৈছোঁ। এইটো মই পেষ্ট বনোৱা নাই। তো এইখিনি সামগ্ৰীৰে মই আজি ৰেচিপিটো বনাম। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই কেনেকৈ বনালোঁ আলু, মটৰ আৰু চয়াবিনৰ প্ৰটিনেৰে ভৰপূৰ এই চব্জিখনি। চাই থাকক ভিডিঅ'টো। তো এনেকৈয়ে 10-15 মিনিটৰ ভিতৰত মোৰ চয়াবিনৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। আপোনালোকেও এনেকৈ ৰুটি অথবা ভাতৰ লগত ইয়াৰ জুতি ল'ব পাৰে। ভিডিঅ'টো যদি অকণমানিও ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিব। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে। বাই বাই। থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈ চোৱাৰ